শেৱালি ফুল ফুলাৰ বতৰ ভাবিলোঁ এই মেখেলাখনতেই শেৱালি ফুল ছটিয়াই দিওঁ। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোককো মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ ওচৰত এখন এনেকুৱা পাৰ্পল কালাৰৰ কটন মেখেলা আছিল। এইখন সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা মেখেলা চাদৰ এযোৰৰ লগত গিফ্ট কৰিছিলে বায়ে। তাকেই ভাবিলোঁ এইখনত ফেব্ৰিক কৰি দিওঁ। প্ৰথমতে এটা ফুল মই আঁকি লৈছিলোঁ, চাইছিলোঁ ভাল লাগিবনে নাই, ভালে লাগিলে। তাৰপাছতে এখন বাতৰি কাকত তলত পাৰি লৈ আলুত মই এনেকৈ শেৱালি ফুলৰ ডিজাইনটো মই কাটি লৈ কাৰণে ইয়াতে হোৱাইট কালাৰটো লগাই লৈছোঁ। ফ্লেট ব্ৰাছ আৰু মই ইয়াতে 0 নম্বৰ 1 নম্বৰ ব্ৰাছ ইউজ কৰিলে হ'ব। এনেকৈ কালাৰটো লগাই কাৰণে এনেকৈ বহাই গৈছোঁ। এনেকৈ আলুত আমি বহুত ডিজাইন কাটি লৈ কাৰণে ফেব্ৰিক কৰিব পাৰোঁ। বহুত কম সময়তে হৈ যায় আৰু দেখিবলৈও ভাল লাগে। খালি কালাৰটো অলপ বেছিকৈ ল'ব লাগে, বাকী বহুত ইজি হয় কৰিব। এনেকৈ কালাৰ লগাই মই গোটেইকেইটা ফুলে কৰি ল'ম। এইটো মই ত্ৰিভুজ ডিজাইন এটা দিম। তাৰপাছতে আকৌ এবাৰ এনেকৈ হোৱাইট কালাৰটো একদম সৰু ব্ৰাছেৰে কৰি লৈছোঁ। এবাৰত কালাৰটো বহুত পাতলকৈ আহে, সেইকাৰণে মই আকৌ এবাৰ ওপৰত হোৱাইট কালাৰ দি কৰি লৈছোঁ আৰু ইয়াতে অৰেঞ্জ কালাৰটো দি লৈছোঁ, কাৰণ অৰেঞ্জ কালাৰটো শেৱালি ফুলত থাকেই। তাৰপাছত কালাৰখিনি শুকোৱাৰ পাছতে আৰু অলপ ভাল দেখিবৰ কাৰণে ইয়াতে মই চিলভাৰ গ্লিটাৰ আউটলাইনিংটো কৰি দিছোঁ। এয়া চাওকচোন, মোৰ মেখেলাখন হৈ গ'ল আৰু ইয়াতে চিলভাৰ আউটলাইনিংটো দিয়াই বেছি ভাল লাগিছে। চাদৰখনো কৰিম, যেতিয়া চাদৰখন কৰোঁ তেতিয়া মই মেখেলা চাদৰযোৰৰ ফুল ভিডিঅ'টো দি দিম। তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব, তেতিয়া নটিফিকেশ্যনো পাব। ভিডিঅ'টি যদি ভাল পাইছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই।